Hey guys, good morning and welcome back to my YouTube channel. বেছি দূৰ নহয় আমাৰ ঠাইটো আৰু 4 কিলোমিটাৰ মান হ'ব তো বলক আৰু 4 কিলোমিটাৰ চিন্তি আমি আগত গৈ থাকোঁ এই ৰাইজ আৰু আজি মই 40 কিলোমিটাৰ মান চাইকেল চলাই ভাবিম যে ইমান ডাঙৰ এটা কাম কৰিছোঁ মই কিন্তু আপোনালোকে ভাবি যাওক যিবোৰ মাছ বেপাৰী চব্জি বেপাৰী গোটেই দিনটোত 80 কিলোমিটাৰ মান ডেইলি চাইকেল চলাইছে ভাবি চাওক যে কিমান কষ্ট কৰে ভাবি চাওক মানে আজিৰ ৱেডাৰটো একেবাৰে ক্লাউডি ৱেডাৰ বৰষুণ পৰিছিলে মৰ্ণিঙত যেতিয়া আমি ওলাইছিলোঁ তো এনেকুৱা ৱেডাৰত চাইকেল চলাৰ মজাটোৱে বেলেগ আপোনালোকৰ যদি চাইকেল আছে আপোনালোকে চলাই চাব পাৰে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ মানে ল'ৰাবোৰক ক'ব বিচাৰোঁ কোনোবা গাৰ্লফ্ৰেণ্ড বা ক্ৰাছে আপোনালোকক যদি চাইকেল চলোৱাৰ বাবে পাত্তা নিদিয়ে তো তেনেকুৱা ছোৱালী সিহঁতে পাত্তা নিদিয়াৰ আগত আপোনালোকে পাত্তা দিয়া বন্ধ কৰি দিয়ক এই আৰু আজি আমাৰ চাইকেল চলোৱাৰ মেইন মটিভটোৱে সেইটো মানে আপোনালোকে চাইকেল চলাওক এক্টিভ থাকক সুস্থ থাকক তো এয়া আমি আহি পাই গ'লোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপেট স্থান তো ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ এয়া চাওক আমি আহি পাই গ'লোঁ একদম মজা ঠাই মজা বেলেগ এটা ফিল হয় চাওক না আপোনালোকে গোটেই চাৰিওফালৰ পৰিৱেশটো চাওক বেলেগ একদম গয়া কাশী বৃন্দাবন যে আছে তাত পুৰা 1 লাখটা শিৱলিংগ সেইকাৰণে এইখন ঠাইক দ্বিতীয় কাশী বুলি কোৱা হয় আৰু এই শিৱলিংগবোৰ কোনে বনাইছে কিয় বনাইছে কি কাহানী সকলোবোৰ কথা আপোনালোকক মই ৰাস্তাত কৈ আছোঁ আপোনালোকে জানেনে এই ঠাইটোৰ নাম সূৰ্য পাহাৰ কেনেকৈ হ'ল এইটো ঠাইত আগতে সকলোৱে সূৰ্যক পূজা কৰিছিল আৰু এই ঠাইটো অসমৰ ভিতৰত একমাত্ৰ ঠাই য'ত সূৰ্যক পূজা কৰা হয় তো তেনেকৈ এইখন পাহাৰৰ নাম শ্ৰী সূৰ্য পাহাৰ হৈ গ'ল আৰু এইখন মেপ চাই আমি এতিয়া সকলোবোৰ ঠাইত যাম আৰু আমাৰ সূৰ্য পাহাৰৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয় আপোনালোকে যদি মেপখন ইউজ নকৰে তেতিয়াহ'লে আপোনালোকে সকলোবোৰ ঠাইত যাব নোৱাৰিব সেইকাৰণে ইয়াত ধুনীয়াকৈ মেপখন বনাই দিয়া আছে বহুত বছৰ আগতে ইয়াতে 3টা ধৰ্মৰ মানুহ একেলগে মিলিজুলি আছিলে তাৰে ভিতৰত এটা হ'ল হিন্দু ধৰ্ম আৰু এটা হ'ল বুদ্ধ ধৰ্ম আৰু এটা হ'ল জৈন ধৰ্ম আৰু এইখন পাহাৰত জৈন ধৰ্মৰ যিমানবোৰ শক্তিশালী তথ্য পোৱা যায় আন কোনো ঠাইতে মানে আমাৰ নৰ্থ ইষ্ট হওক বা গোটেই অসমৰ কোনো ঠাইতে এনেকুৱা জৈন ধৰ্মৰ ইমান শক্তিশালী তথ্য ক'তো পোৱা নাযায় যিবোৰ তথ্য আমাৰ এইখন শ্ৰী সূৰ্য পাহাৰত পোৱা যায় যেতিয়া ইয়াতে মেলা হয় মানে বছৰৰ এটা টাইমত ইয়াতে বহুত ডাঙৰ মেলা হয় সেই মেলাৰ টাইমত ইয়াতে ইমান অগণন মানুহ হয় ন এইবোৰ ঠাইততো মই এনেকৈ আহি পেলাই থিয় হ'ব নোৱাৰোঁ বহুত মানুহ আপোনালোকে দূৰৰ পৰা চাব লগা আৰু বলক এতিয়া আমি গুফাবোৰৰ ভিতৰত সোমাই যাওঁ আৰু এই গুফাবোৰৰ ভিতৰত 365 ডেজ এনেকৈ পৰি থাকে এটা দিনো কম নাই আৰু এইবোৰ পানী সকলোৱে মানে যে এইবোৰ পানী গংগাৰ পানী আৰু এইবোৰ ডাইৰেক্ট শিৱ ভগৱানৰ জতৰ পৰা পৰি অহা পানী নন ষ্টপ এনেকৈ পৰি থাকে এইবোৰ পানী মানে ঔষধি গুণো আছে ইয়াৰে বহুতৰে বেমাৰ ভাল হৈছে তো বিখ্যাত এই ঠাই আৰু বিখ্যাত ইয়াৰে পানী আৰু বিখ্যাত ইয়াৰে সকলোবোৰ ঠাই আচৰিত হৈ যাব আপোনালোকে আৰু এতিয়া আমি তাৰ পৰা আহি পেলাই এতিয়া আমি আগৰ পিনে গৈ আছোঁ আৰু ইয়াতে নৌকা বিহাৰ বুলি এটা ঠাই বনাইছে মানে এই ঠাইটোত আপোনালোকে ব'টিং কৰিব পাৰে আৰু এই পুখুৰীটোক যদি আপোনালোকে একেবাৰে ওপৰৰ পৰা চাই ন অসমৰ মেপৰ দৰে দেখা পাব কি আচৰিতে চাওক এই পুখুৰীটোত আপোনালোকে ঘূৰিব পাৰে 50 টকা পাৰে এই যে বাঁহৰ বহাবোৰ বনাইছে এইবোৰ অকলে আহিলে লাভ নাই তো সেয়ে আৰু বুজিছে ন এতিয়া আমি ইয়াতে অকণমান জেইনৰ ব্ৰেক লৈ লৈছিলোঁ আৰু এতিয়া আমি আৰু আগত যাম এতিয়া বৰষুণটো অলপ কমিছে এই হেল্ল' এই একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত আহি গৈছোঁ আপোনালোকে চাওক গোটেই চাৰিওফালে গছে গছ আৰু আপোনালোক এনেকুৱা এটা ঠাইত মানে দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক একদম বেলেগ দৌৰি গৈ আছোঁ আৰু দৌৰিব মজা লাগে আৰু এইটোৱে ঠাই যিটো ঠাইৰ কাৰণে মই দৌৰি আহিলোঁ এইটো আৰু ইয়াতে চেণ্ডেল পিন্ধি যাব নোৱাৰি আৰু এইটো বহুত প্ৰাচীন ঠাই হয় আৰু ইয়াৰে ইটাবোৰ যিবোৰ ইটা দি এইটো বনাইছে এই ইটাবোৰ পুৰা অসমৰ কোনো ঠাইৰ লগতে নিমিলে এনেকুৱা প্ৰাচীন ইটা আৰ্কিঅলজিষ্টবোৰে এইটোৰ বিচাৰ এতিয়াও কৰি আছে আৰু এতিয়া আমি আহি বহুত ভিতৰত সোমাই আহিছোঁ তো ইয়াতে অলপ বহি লওঁ হ'ব
আৰু এইখন ঠাইৰ ইমানেই প্ৰাচীন কথা আছিল আটাইতকৈ বিখ্যাত যিজন মানে দেশ ভ্ৰমণ কৰা পৰ্যটক আছিলে হুৱেনচাং তেওঁৰ লিখনিত এইখন ঠাইৰ সম্পূৰ্ণ কথা একদম ডিটেইলছত লিখি থৈ গৈছে আৰু যিটো লিখনি পঢ়ি বহুত দূৰৰ বিদেশী পৰ্যটকবোৰ এইখন ঠাইত ভ্ৰমণ কৰিব আহে আৰু এই গোটেই ঠাইটো পুৰাতত্ত্ববিদে এটা বহুতো মূল্যৱান ঐতিহাসিক ঠাই বুলি কৈছে আৰু যিটো ঠাই কিমান চনৰ হয় কেতিয়াৰ পৰা এইবোৰ একোৱে মানে তাৰ চিন চাপ বা তেনেকুৱা একো নাই কিন্তু এই গোটেই ঠাইবোৰ ভাস্কৰ বৰ্মনৰ দিনৰে হয় যেতিয়া তেওঁ ৰজা আছিলে তেখেতৰ দিনৰ গোটেই শিৱলিংগবোৰ বনাইছে ব্যাসদেৱে মানে ব্যাসদেৱে প্ৰতিজ্ঞা কৰিছিলে যে মই এই ঠাইখনক দ্বিতীয় কাশী বনাম তেনেকৈ এটা কম শিৱলিংগ বনাই এই গোটেই ঠাইটোক সেকেন্ড কাশী বনাইছে ৯৯,৯৯৯টা শিৱলিংগ বনাই ৯৯,৯৯৯টা শিৱলিংগ বনোৱা কোনো মামুলি কথা নহয় কিন্তু আমি এডাল গছ কাটিব দিলে আমি কাটিব নোৱাৰো আৰু আৰ্কিঅলজিবোৰে আইডিয়া কৰিছে এই ঠাইটোত চাগে আগতে ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে মানে এই ঠাইটো ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে ওচৰত চ' তেনেকুৱা হ'ব পাৰে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম আমি চাইকেল আমাৰ তাত আছে আৰু তিনিখন চাইকেল আমি এটা লগ কিনি তালা মাৰিছোঁ